এজন মানুহে সম্পূৰ্ণ জীৱনত কিমান শুৱে? পানীয়েই প্ৰাণীৰ প্ৰাণ। সেয়েহে এজন সুস্থ মানুহ জীয়াই থাকিবলৈ গোটেই সম্পূৰ্ণ জীৱনত কিমান পানীৰ প্ৰয়োজন হয়? আপুনি সম্পূৰ্ণ জীৱনত কিমান সময় সামগ্ৰী ইফাল সিফাল কৰোঁতে পাৰ কৰিলে? এনেধৰণৰ ভাল লগা কিছু ফেক্টছ জানিবলৈ ব'লক ভিডিঅ'টো চাওঁ। ফেক্ট নাম্বাৰ 1, আপুনি জানেনে প্ৰত্যেক মানুহে নিজৰ জীৱনকালত প্ৰায় ৭,৫৭৪ লিটাৰ পানী খায়। ফেক্ট নাম্বাৰ 2, প্ৰত্যেক মানুহ শুবলৈ প্ৰায় 7 মিনিট সময়ৰ প্ৰয়োজন। ৱাও। প্ৰত্যেকজন মানুহ 33% জীৱন শুয়ে কটায়। আমেজিং নহয়নে? ফেক্ট নাম্বাৰ 3, এজন মানুহে ইফাল সিফাল কৰোঁতে এবছৰ সময় পাৰ কৰে সম্পূৰ্ণ জীৱনটোত। ফেক্ট নাম্বাৰ 4, প্ৰতিজন কম্পিউটাৰ ব্যৱহাৰ কৰা মানুহে কীবৰ্ডত প্ৰায় 56% বাওহাতখন ব্যৱহাৰ কৰে। ফেক্ট নাম্বাৰ 5, এজন মানুহে গোটেই সম্পূৰ্ণ জীৱনটোত 27,000 কিলোগ্ৰাম খাদ্য খায়, যিটো 6টা হাতীৰ সমান। ফেক্ট নাম্বাৰ 6, আপুনি নিশ্চয় জানে যে হাঁচিয়ালে আমাৰ চকুটো বন্ধ হৈ পৰে, কিন্তু এইটো জানে যে হাঁচি মৰাৰ সময়ত আমাৰ দিলটো 1 মিলি ছেকেণ্ডৰ কাৰণেও বন্ধ হৈ পৰে। ফেক্ট নাম্বাৰ 7, বন্ধুসকল, আমাৰ দিলটো এদিনত প্ৰায় 1 লাখ বাৰ থপথপাই উঠে। ফেক্ট নাম্বাৰ 8, আপুনি জানেনে জন্ম পাওঁতে এটা কেঁচুৱাৰ 300ডাল হাড় থাকে, কিন্তু যেতিয়া 18 বছৰ হয় তেতিয়া সেই হাড়ৰ সংখ্যা গৈ 206ডাল হৈ গৈ। আমেজিং নহয়নে বন্ধুসকল? ফেক্ট নাম্বাৰ 9, আমাৰ দিলে দেহৰ ভিতৰত দ্ৰুতগতিত তেজ চলাচল কৰায়, আমি সকলোৱে জানো। যদিহে সেই দিলটো দেহৰ বাহিৰত তেজৰ গভীৰতা চোৱা যায়, তেন্তে 30 মিটাৰ ওপৰলৈ দিলে তেজ উঠাব পাৰিব। আচৰিত নহয়নে বন্ধুসকল? ফেক্ট নাম্বাৰ 10, আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছেনে যেতিয়া আমি হাইৱেত ট্ৰেভেল কৰি থাকোঁ তেতিয়া আমি কিছু মাইলষ্টোন দেখা পাওঁ। কথা হ'ল মাইলষ্টোনৰ ওপৰভাগ বেলেগ বেলেগ ৰঙৰ কিয় হয়? বন্ধুসকল, যদি মাইলষ্টোনৰ ওপৰভাগ হালধীয়া হয় তেন্তে জানি ল'ব যে আমি নেশ্যনেল হাইৱেত ট্ৰেভেল কৰি আছোঁ। যদি মাইলষ্টোনৰ ওপৰভাগ সেউজীয়া বা গ্ৰীণ হয় তেন্তে গম পাব যে আমি ষ্টেট হাইৱেত ট্ৰেভেল কৰি আছোঁ। যদি ক'লা বা নীলা হয় তেন্তে গম পাব যে আমি ডাঙৰ চহৰৰ ফালে গতি কৰি আছোঁ। বন্ধুসকল, যদি মাইলষ্টোনৰ ওপৰভাগ ৰঙা হয় তেন্তে জানি ল'ব যে আমি ডাঙৰ চহৰৰ পৰা গাঁও অঞ্চলৰ ফালে গতি কৰি আছোঁ। এনেধৰণৰ অসমীয়াত ভাল লগা ফেক্ট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।